Red FM Love Story. Love Story. Aji Bahir hoide. Bahir hoide. Super Hits 93.5 Red FM at Homohogol Weekend Special Show Red FM Love Story. Aru eta notun love story loi moi Bahir akoi ebar apnak kak sapiluhi. Aru aji jikon city hatot loiso সেই চিঠিখন আহিছে ডিব্ৰুগড়ৰ পৰা পঠিয়াইছে লাকি চেটিয়াই তেওঁ লিখিছে many more miles to go. Hi Pahiba, hope you are fine. মোৰ নাম লাকি চেটিয়া মোৰ ঘৰ দুলিয়া জানত প্ৰেজেন্টলি মই DHSK কলেজত BSc pursue কৰি আছো First of all, I just want to tell you that you are very beautiful and every time I listen to your voice, my world lights up. আৰু তোমাৰ love stories শুনি মই খুব ভাল পাওঁ and মোৰ বয়ফ্ৰেণ্ডেও খুব ভাল পায় কানৈ কলেজত এডমিশ্যন লোৱা ঠিক পিছৰ পৰাই মোৰ love story ষ্টাৰ্ট হৈছিলে তাৰ লগত মোৰ ফাৰ্ষ্ট দেখা হৈছিলে আমাৰ ফ্ৰেছমেন ছ'চিয়েল ইভেণ্টৰ দিনা আৰু সেইদিনা আছিল 6th August 2016 কালচাৰেল প্ৰগ্ৰামত নীল আকাশ দা আহিছিলে আৰু লগৰখিনিৰ লগত নাচি খুব উৎপাত কৰি আছিলোঁ নাচি থাকোঁতে কোনোবা এপাকত নটিচ কৰিছিলোঁ ডেট ল'ৰা এটাই মোৰ ওচৰত ৰৈ নাচি থকা চাই আছিলে ল'ৰাটো পিছে ধুনীয়া আছিল পাহিবা সেইদিনাখন তেনেকৈ নাচি ফূৰ্তি কৰোঁতেই গ'ল আৰু তাৰপিছত লগৰ কেইজনীৰ লগত হোষ্টেল গুচি আহিলোঁ তাৰ কেইদিনমানৰ পিছত কলেজ কেণ্টিনত ব্ৰেক টাইমত লগৰ কেইজনীৰ লগত বহি থাকোঁতে সেই ল'ৰাটো সোমাই আহিছিল কেণ্টিনলৈ তেতিয়া ৰুচি বুলি লগৰ এজনীয়ে কৈছিল আজিও তই সিঙৰা অৰ্ডাৰ দিলি ন Yes, this is my favorite বস্তু হলি আৰু ইমান খোৱাটো বেয়া হৈ যাব প্লিজ জ্ঞান গুৰু নহবি থ লাকি কি হলে হেজন সা ৰাইট অপিনে সা হ্যান্ডসাম নি টু ও এক সেকেন্ড ইয়াক মই ক'বাত দেখিছো তাকেতো ক'ত দেখিলো আমাৰ কলেজত ফ্ৰেছমেন ছ'চিয়েলত আমি যে ডান্স কৰি আছিলোঁ ছাইডত ইয়ে আছিলে সেইদিনাখন আমি যে পাগলৰ ও এক কাম কৰ বেট লগাবি বেট কি কৰ তই মানে মাত দি থৈ আহোঁ তই তাক মাত দিবি চেলেঞ্জ নকৰ তই খালি ক বেট লগাবি নে নলগাওঁ কি খবি ক তই সঁচাকৈ তাক মাত দিব পাৰিবি কিয় নোৱাৰিম তই চাই থাক কি খবি ক দিলে নকৰ তোৰ ফেভৰেট আইচক্ৰীম পাক্কা চাই থাক মাজনী চাই থাক অল দ্য বেষ্ট তাই সঁচাকৈ উঠি গ'ল আৰু সি বহি থকা টেবুলখনৰ ওচৰৰ পৰা পাৰ হৈ গ'ল সেইটো টাইমত সি আইচক্ৰীম আনিবলৈ কাউণ্টাৰৰ ওচৰত গৈছিলে দেন তাক অহা দেখি স্বাতি আকৌ তাত বহি থকা জেগাত গৈ তাৰ বেগটো পেলাও নেপেলাওকে পেলাই দিলে I'm sorry. Hey, it's okay. সি ইটছ অ'কে একো নাই বুলি ক'লে দেন তাইক চাই আমি খুব বেছি হাঁহিলোঁ সেইদিনা তেনেকৈ গ'ল পাহিবা তেতিয়ালৈকে মই তাৰ কথা একোকে নাজানো সি ডিগ্ৰী কৰি আছে নে HS পঢ়ি আছে সেয়াও নাজানো চ' আজি আমি শুনি গৈ থাকিম লাকি চিটিৰ লাভ ষ্টৰী মেনি মোৰ মাইলছ টু গো এণ্ড 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. Red FM Love Story. Love Story. Aji Bahir hoide. Bahir hoide. Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে বাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছোঁ লাকি চেটিয়াৰ লাভ ষ্টৰী মেনি মোৰ মাইলছ টু গো আগলৈ তেওঁ লিখিছে তাৰ দুদিনমানৰ পিছতে আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ফাৰ্ষ্ট ছেশ্যনেল এক্সাম আছিলে আৰু আমি একে হলতে পঢ়িছিলোঁ আৰু সেইদিনা গম পালোঁ যে সিও ডিগ্ৰী কৰি আছে আৰু আমি একে লগৰ হয় এণ্ড ছেইম ষ্ট্ৰীম বাট মেজৰ কিহত তেতিয়ালৈকে জনা নাছিলোঁ দিনবোৰ তেনেকৈ নৰ্মেলি গৈ আছিলে কলেজ যাওঁ ক্লাছ কৰোঁ ফ্ৰী টাইমত কেণ্টিনত লগৰবোৰৰ লগত বহি থাকোঁ ছেশ্যনেল এক্সামৰ পিছৰ পৰাই প্ৰায় তাক দেখা হ'লোঁ খুব চকুৱে চকু পৰে তাৰ আৰু মোৰ সিও মোক খুব চাই আৰু ময়ো লুকাই লুকাই তাক চাওঁ তেনেকৈ দেখি চকুৰ চিনাকি হ'ল এদিন গধূলি ফেচবুক কৰি থাকোঁতে নটিফিকেশ্যন আহিছিল ফ্ৰেণ্ড ৰিকুৱেষ্টৰ তেতিয়া চেক কৰোঁতে দেখিলোঁ তাত সেই ল'ৰাটোৱে মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট দিছিল তাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট পাই কিয় জানো মনটো খুব ভাল লাগিছিল হয়তো চকুৰ চিনাকিয়ে চাগে মোৰ ভাল লগা হৈছিল তাৰপিছত ফ্ৰেণ্ড ৰিকুৱেষ্ট কনফাৰ্ম কৰিব লওঁতেই নাইকিয়া হৈ গ'ল হয়তো সি ফ্ৰেণ্ড ৰিকুৱেষ্ট কেঞ্চেল কৰি দিছিল জানা পাহিবা তেতিয়াহে গম পাইছোঁ ডেট সেই ধুনীয়া ল'ৰাজনৰ নাম ঋতুৰাজ আৰু তাৰ ঘৰ সোণাৰীত হয় আৰু সিও BSc পাৰ্চিউ কৰি আছিলে তেনেকৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট ডিলিট কৰা দেখি ময়ো নিজেই আকৌ ফ্ৰেণ্ড ৰিকুৱেষ্ট নপঠিয়ালোঁ Well, when you have a crush on someone, তেতিয়া কিন্তু এই সিচুৱেশনটো খুব হয় মানে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াও নপঠিয়াও কথা পাতো নাপাতো মেছেজ কৰোঁ নকৰোঁ মানে কি বুলি ভাবিব আমি নিজে সেলফ এজাম্পশন কিছুমান লৈ লওঁ কি জানিবা আমাক জাজ কৰে কি জানিবা ধৰাই পৰোঁ that I have a crush on him or her
ৰাইট চ' তেনেকুৱা আপোনাৰো যদি আছে মোৰ সৈতে শ্বেয়াৰ কৰিবচোন ৱেল অফক'ৰ্ছ আপুনি ফেচবুকত মেছেজ কৰিব পাৰে মোৰ অফিচিয়েল পেজ হৈছে ৰেড এফ এম আৰ জে পাহি আৰু ইনষ্টাগ্ৰামতো শ্বেয়াৰ কৰিব পাৰে মোৰ ইনষ্টাগ্ৰাম একাউণ্ট হৈছে আৰ জে পাহি এণ্ড মোৰ টুইটাৰ হেণ্ডেল হৈছে আৰ জে পাহি ৰেড এফ এম 93.5 ৰেড এফ এম বজাতে ৰহো Love is in the air. Love is on the road. ৰেড এফ এম লাভ ষ্টৰী আজি পাহিৰ সৈতে Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি ৱেলকাম বেক আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ লাকি চেটিয়াৰ লাভ ষ্টৰী মেনি মোৰ মাইলছ টু গ' ইতিমধ্যে গম পালোঁ যে লাকিয়ে ঋতুৰাজ নামৰ এজন ল'ৰাক খুব বেছি চেক আউট কৰিছে ঋতুৰাজেও কৰিছে বোথ আৰ ইন দ্য ছেইম কলেজ ছেইম ষ্ট্ৰীম অফক'ৰ্ছ কোৰ্চেছ বেলেগ আৰু ঋতুৰাজে ঘপককৈ এদিন তাইক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিলে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিওৱাই আকৌ কেঞ্চেলো কৰি দিলে চ' আগলৈ আগবাঢ়োৱা হওক আগলৈ লিখিছে মই নিজে ফ্ৰেণ্ড ৰিকুৱেষ্ট নপঠিয়ালোঁ কিন্তু বাট মোৰ ফ্ৰেণ্ড এজনীৰ পৰা তালৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট দিছিলোঁ সি একচেপ্ট কৰিছিলে সেইদিনাই মই নিজৰ কভাৰ পিকচাৰ চেঞ্জ কৰি সেই লগৰজনীকো টেগ কৰি আপলোড দিলোঁ যাৰ পৰা মই তালৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিলোঁ মোৰ কভাৰ পিকত সি কমেণ্ট দিলে বিউটিফুল গাৰ্লছ বুলি দেন ময়ো ৰিপ্লাই দিলোঁ থেংক ইউ দেন আফটাৰ চাম টাইম আই গট এ ফ্ৰেণ্ড ৰিকুৱেষ্ট ফ্ৰম হিম Then again, a new thought struck my mind that why am I so desperate about this guy? Then I waited for a few moments and then accepted his friend request. And immediately after accepting, I got a message from him. ধন্যবাদ Welcome. Kun department? অংক and what about you? কি? আৰে mathematics Oh, sorry, মই অসমীয়া পঢ়িব নেজানো সেইকাৰণে বুজি পোৱা নাছিলোঁ মই বটানী অসমীয়া নাজানা নে কি ভালেই হ'ব কিবা ক'ব লগা থাকিলে অসমীয়াতে লিখি দিম আজিৰ পৰা ভেৰি ফানি মেথছ চুকা ল'ৰা বটানী চুকা ছোৱালী তেনেকৈ সেইদিনা আমি কথা পতা ষ্টাৰ্ট কৰিলোঁ প্ৰথম দিনাই আমি বহুত কথা পাতিলোঁ পাহিবা সেইদিনা সি মোৰ ফোন নম্বৰো খুজিলে আৰু মই একো নভবাকৈ ফোন নম্বৰো দি দিলোঁ চ' ফাইনেলি দুয়োটাৰ লগত কথা পতা আৰম্ভ কৰিলে ৱেল বোথ হেভ ক্ৰাছ অন ইচ আদাৰ সেইটো আমি গম পাইছোঁ এণ্ড এতিয়া তেওঁলোকে কথা পতাও ষ্টাৰ্ট কৰিলে চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী মেনি মোৰ মাইলছ টু গ' এণ্ড 93.5 ৰেড এফ এম বজাতে ৰহো Love is in the air. Love is on the road. ৰেড এফ এম লাভ ষ্টৰী আজি পাহিৰ সৈতে Super Hits 93.5 Red FM and welcome back. চলি আছে weekend special show Red FM Love Story. শুনি আছোঁ লাকি চেটিয়াৰ লাভ ষ্টৰী মেনি মোৰ মাইলছ টু গ' আগলৈ তেওঁ লিখিছে 6 ছেপ্টেম্বৰৰ দিনা সি মোক হোৱাটছএপত টেক্সট কৰিব ক'লে পুতুককৈ মই ইমান সোনকালে কাকো আগবাঢ়ি মেছেজ নকৰোঁ বাট কিয় জানো সি কোৱাৰ পিছতেই মই তাক মেছেজ কৰিলোঁ পিছত নিজকে কৈছোঁ লাকি ইমান জল্দি ল'ৰাক ৰেছপণ্ড কৰা ভাল কথা নহয় অলপ দেৰিকৈ কৰিব লাগিছিল পাগলী নেজানো কি হৈছিলে সেইদিনা পাহিবা মই তাৰ পিনে এট্ৰেক্ট হৈ গৈছিলোঁ আগতে এনেকুৱা মোৰ লগত কেতিয়াও হোৱা নাছিলে পাহিবা ইমান জল্দি মই কাৰো লগত ফ্ৰী হ'ব নোৱাৰোঁ কাৰোবাক নিজে আগবাঢ়ি মাতিবও নোৱাৰোঁ বাট তাৰ লগত একদম বেলেগ আছিলে বহুত ভাল লাগিছিল কথা পাতি সি মোক বহুত মই নজনা কথা শিকাইছিল ইনফেক্ট এছামিজ ভোকেবুলাৰীও বহুত ভাল হৈছিলে যেতিয়া কাৰোবাৰ প্ৰতি এট্ৰেকশ্যন আহি যায় তেতিয়া ডেফিনেটলি চব কাম অট'মেটিকেলিয়ে হৈ যায় মানে নভবা নিচিন্তাকৈ চব কাম কৰা যায় বিকজ ইউ হেভ এট্ৰেকশ্যন টুৱাৰ্ডছ দেট পাৰ্চন চ' তেনেকুৱা হয়েই গতিকে সেয়াই লাকিৰ ক্ষেত্ৰতো হৈছে চ' আগুৱাই গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড এফ এম বজাতে ৰহো Love is in the air. Love is on the road. ৰেড এফ এম লাভ ষ্টৰী আজি পাহিৰ সৈতে Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি শুনি আছোঁ মেনি মোৰ মাইলছ টু গ' লাকি চেটিয়াৰ লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে সি মোৰ লগত নিজৰ পাৰ্চনেল কথা বহুত শ্বেয়াৰ কৰিছিলে ময়ো তাৰ লগত কথা শ্বেয়াৰ কৰিছিলোঁ বহুত ভাল ফ্ৰেণ্ডছ হৈ পৰিলোঁ আমি অলপ সময়তে আমি খালি চেটহে কৰিছিলোঁ মুখৰ আগত কেতিয়াও কথা পতা নাছিলোঁ কলেজত দেখিলেও খালি হাঁহিহে দিওঁ দেন এদিন মোৰ লগৰ এজনীৰ বাৰ্থডে ভিডিঅ' চোৱা বাহানাত সি কেণ্টিনত মোৰ ওচৰলৈ আহি ক'লে আৰে কি হ'ল দেখুৱা আকৌ ভিডিঅ'টো
বাপৰে খুবৰাই ওলাইছা তুমি আৰে নেদেখোৱা নেকি ভিডিঅ' বাৰ্থডে ভিডিঅ' অঁ চাওঁ এইটো ছাডেনলি আহি যোৱাৰ কাৰণে মই নাৰ্ভাছ হৈ গৈছিলোঁ মইতো তাৰ ফালে চাই কথাই পাতিব পৰা নাছিলোঁ কিয় লাজ লাগিছিল মই নিজে বুজি পোৱা নাছিলোঁ দেন হোৱাটছএপত প্ৰেংক এটা কৰিছিলোঁ সেইদিনা তাৰ লগত প্ৰেংকটো এনেকুৱা আছিল যে মই তাক এটা গুড বাই মেছেজ পঠিয়াব লাগে সেইটো মেছেজ পঢ়ি যদি সি মোক কল বেক কৰে ডেট মিনছ হি লাভছ মি মই পঠিয়ালোঁ তাক আৰু সেইটো মেছেজ সি পঢ়াৰ উইদিন ছেকেণ্ডছ সি মোক কল কৰিলে কল কৰাৰ কাৰণে মোৰ বহুত ভাল লাগিছিল আই নো উই ৱেৰ ফ্ৰেণ্ডছ বাট ষ্টিল আই ৱাজ হেপী ডেট হি কল্ড মি ৱেল অলৰেডি লাকিৰ এট্ৰেকশ্যন হেজ কনভাৰ্টেড ইন টু লাভ বাট দ্য পইণ্ট ইজ আনফালৰ পৰা ল'ৰাজনৰ ফিলিংছ কি সেইটো গম নাপালে বৰ দিগদাৰী আৰু সেইটোৱে হৈছে লাকিৰ ক্ষেত্ৰত মানে যেতিয়া আপুনি কাৰোবাক লাইক কৰে সেই মানুহজন বা সেই মানুহজনীয়ে আপোনাক লাইক বা লাভ কৰে নে নকৰে সেইটো ফাইণ্ড আউট কৰাটো বিৰাটেই দিগদাৰী আনলেছ এণ্ড আনটিল ইউ আৰ চিয়'ৰ অফ দ্য ফেক্ট ডেট ডেট পাৰ্চন লাইকছ ইউ অৰ লাভছ ইউ তেতিয়াহে ইউ কেন টেক আপ দ্য নেক্সট ষ্টেপ ৰাইট আৰু সেইটো বস্তু আপুনি কেনেকৈ গম পাব ৱেল দেট ইজ ছামথিং ইউ হেভ টু ফিগাৰ আউট চ' এজ আই অলৱেজ চে টেক টাইম টু ফল ইন লাভ এণ্ড 93.5 Red FM बजाते रहो Love, love is in the air. Love is on the road. Red FM Love Story আজি বাহিৰ হৈতে Super Hits 93.5 Red FM ত মজা আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story শুনি আছোঁ মেনি মোৰ মাইলছ টু গ' লাকি চেটিয়াৰ লাভ ষ্টৰী আগলৈ চিঠিখনত লিখিছে হঠাৎ এদিন ৰাতি সি মোক কল কৰোঁ নেকি সুধিলে ময়ো কৰা বুলি ক'লোঁ তেনেকৈ সেই দিনটোৰ পৰা আমি ফোনত কথা পাতিবলৈ আৰম্ভ কৰিলোঁ আৰু দুয়োটাই ইটো সিটোৰ নামো দি লৈছিলোঁ সি মোক নু বুলি মাতে আৰু মই তাক ধুনু বুলি মাতোঁ দুদিনমানৰ পাছতেই কলেজৰ ইলেকশ্যনৰ টাইম আহিলে আমি লগতে কেম্পেইনিং কৰিবলৈ ওলালোঁ লগৰখিনিৰ ছাপৰ্টো লৈছিলোঁ সেইটো টাইমত আমি আৰু বেছি ফ্ৰী হ'লোঁ লাহে লাহে উই ষ্টাৰ্টেড কেয়াৰিং ফৰ ইচ আদাৰ সি সদায় মোক জনাইছিল ক'ত গৈছে কি কৰিছে ক'ত পালে ইনফৰ্ম কৰিছিলে অলদো মই তাক কেতিয়াও এইবোৰ ক'বলৈ কোৱা নাছিলোঁ বাট সি নিজে আগবাঢ়ি এইবোৰ কথা ক'বলৈ ষ্টাৰ্ট কৰিছিলে মোক ইম্পৰ্টেণ্ট ভাবিছিল চাগে সেইবাবে আমি লগত ওলাইও যোৱা আৰম্ভ কৰিলোঁ মুভিজো চাওঁ এনেই ওলাই যাওঁ সঁচাকৈ কিছুমান মুমেণ্টছ উইদাউট প্লেনিং হৈ যায় ভাল পোৱা চাগে এনেকুৱাই নেকি উইদাউট প্লেনিং ছাডেনলি হৈ যায় নজনাকৈ নভবাকৈ ৱেল দেট ইজ ট্ৰু কেতিয়াও আপুনি প্লেন কৰি একো বস্তু কৰিব নোৱাৰে ইনফেক্ট লাভৰ ক্ষেত্ৰতো ইউ কেন নট প্লেন এনিথিং ইফ দেট ইজ মেণ্ট টু হেপেন ইট উইল হেপেন আপুনি প্লেন কৰি কেতিয়াও একো কৰিব নোৱাৰে অফক'ৰ্ছ প্লেনিং তেতিয়া দৰকাৰী যেতিয়া ইউ ৱান্ট টু প্ৰপ'জ ছামৱান ৱেন ইউ ৱান্ট টু মেক দেট পাৰ্চন ফিল স্পেচিয়েল তেতিয়া ডেফিনেটলি প্লেনিং লাগে এণ্ড ৱেন ৱাজ দ্য লাষ্ট টাইম আপুনি আপোনাৰ পাৰ্টনাৰক ছাৰপ্ৰাইজ দিছিলে ডু ইউ ৰিমেম্বাৰ চ' যদি দিয়া নাই তেতিয়াহ'লে প্লেন এটা কৰক আৰু ছাৰপ্ৰাইজ দিয়ক আপোনাৰ পাৰ্টনাৰক এনিথিং মে বি বুকে মে বি কেক মে বি চকলেটছ এনিথিং মে বি ৰেষ্টুৰেণ্টত গৈ ডেডিকেট এ ছং ফৰ হিম অৰ হাৰ এনিথিং জাষ্ট ছাৰপ্ৰাইজ ইয়'ৰ পাৰ্টনাৰ ভেৰি চুন ইট উইল মেক হিম অৰ হাৰ ভেৰি স্পেচিয়েল ছাৰপ্ৰাইজ এটা কৰক এণ্ড 93.5 Red FM বজাতে ৰহো Love, love is in the air. Love is on the road. Red FM Love Story আজি বাহিৰ হৈতে Super Hits 93.5 Red FM ত মজা আপোনাৰ সৈতে পাহি ৱেলকাম বেক চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী শুনি আছোঁ লাকি চেটিয়াৰ লাভ ষ্টৰী মেনি মোৰ মাইলছ টু গ' আগলৈ তেওঁ লিখিছে আমি কলেজত লগতে থকা হৈছিলোঁ চ' কলেজত মেক্সিমামে আমি কাপল বুলিয়ে ভাবিছিল এণ্ড চবেই জোকাইছিলে মোক তাৰ কথা কৈ খুব বেছি জোকাইছিলে লগৰ কেইজনীয়ে তাৰ লগত ৰিলেশ্যনত আছোঁ নেকি বুলিও সুধিছিলে সেইটো কাৰণে সেইদিনা ৰাতি যেতিয়া সি মোক কল কৰিলে তেতিয়া মই তাক সুধিলোঁ হেল্ল' কোৱা ভাত খালা খালোঁ আচ্ছা মোৰ তোমাৰ লগত অকণমান কথা আছে কোৱা আমি অলপ বেছিয়ে কথা পাতিবলৈ লৈছোঁ নেকি এজ এ ফ্ৰেণ্ড আৰু কলেজতো অলপ বেছিয়ে লগত থাকোঁ এটা লিমিটত থকা ভাল হ'ব নেকি কিমানখিনি লাগে লিমিটটো মই ধেমালি কৰা নাই মই ধেমালি কৰা নাই প্ৰব্লেমটো কি হৈছে নহয় মানে বহুতে বহুত কথা উলিয়াইছে কিবা কিবি ভাবিছে অঁ ওলাই থাকিব দিয়া ভাবি থাকিব দিয়া তোমাৰ প্ৰব্লেম আছে কিবা মোৰ প্ৰব্লেমৰ কথা নহয় মানে মানুহে আহি তেনেকৈ কথাবোৰ সুধিলে মোৰ উত্তৰ দিবলৈ নাথাকে ন মানে আনে সুধিলে মই উত্তৰটো কি দিম কৈ দিবা সিহঁতে মোক সুধিছে আমি ৰিলেশ্যনশ্বিপত আছোঁ নেকি আমি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড নেকি এনেকৈ সোধে অঁ বুলি হয় বুলি কৈ দিবা হয় নেকি নহয় নেকি মানে তুমি কি মোক ভাল পোৱা
কি নাপাওঁ বুলি ভাবিছা নেকি? আৰে তোমাক ভাল নাপালে তোমাৰ লগত এনেই কথা পাতি থাকিম নেকি? বেলেগৰ লগততো মই ইমান কথা নাপাতো বা ক্ল'জো নহয় ন। চ' আমি কি ৰিলেশ্যনশ্বিপত আছোঁ? মই জনাততো আছোঁ, মই তোমাৰ সৈতে কথা নপতাকৈ থাকিব নোৱাৰোঁ। চ' কি আই লাভ ইউ। এনেকৈ নভবাকৈ নজনাকৈ আমাৰ ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট হৈ গ'ল। ফৰ্মেলি আমি দুয়োকে প্ৰপ'জ এতিয়াও কৰা নাই। নজনাকৈ দুয়োটাই ইটো সিটোৰ কাষ চাপিলোঁ। আমাৰ লগতে থাকি ভাল লগা হ'ল, কথা এদিন নপতাকৈ থাকিব নোৱাৰা হ'লোঁ। ৱেল ফাইনেলি দে হেভ একচেপ্টেড দেয়াৰ ফিলিংছ ফৰ ইচ আদাৰ। আৰু যেতিয়া মিউচুৱেল ফিলিংছ হয় ন, তাতকৈ বেষ্ট একো হ'ব নোৱাৰে। চ' ইফ ইয়ৰ ফিলিংছ আৰ মিউচুৱেল, ডোণ্ট ৱেষ্ট টাইম ইন লেটিং নো ইয়ৰ পাৰ্টনাৰ। টেল হিম হাউ ইউ ফিল, টেল হাৰ হাউ ইউ ফিল। But yes, of course, if your partner doesn't feel that way, you have to respect his or her decision. Force কেতিয়াও নকৰিব। And 93.5 Red FM বজাতে ৰহো। Love is in the air. Love is on the road. Red FM Love Story. আজি পাহিৰ সৈতে। Superhits 93.5 Red FMত মই আছোঁ আপোনাৰ সৈতে পাহি। আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। শুনি আছোঁ লাকি চেটিয়াৰ লাভ ষ্টৰী মেনি মোৰ মাইলছ টু গো। আগলৈ তেওঁ লিখিছে, এইটোৱে আছিলে মোৰ ষ্টৰী পাহিবা। আৰু এতিয়া আমাৰ ভাল পোৱা মোৰ দেন 1 year হ'ল। এইটো বছৰতে বহুত বুজিবলৈ চেষ্টা কৰিলোঁ মই তাক আৰু ভাল পোৱাক। এণ্ড জানা পাহিবা, আমাৰ মেক্সিমাম কথাই থিংকিং লাইফষ্টাইল নিমিলে, বাট ষ্টিল আমি দুয়োটাক বহুত ভাল পাওঁ। And this proves that opposites really do attract. I know that relationships can't be perfect, but when you are with the right person, you feel that there is no need of perfection. Staying by the side of that one special person fulfills all your desires, and you need nothing else. আমি এতিয়ালৈকে ঘৰত কৈ দিয়া নাই আমাৰ কথা, বাট যেতিয়া ৰাইট টাইম আহিব তেতিয়া কম বুলি ডিচাইড কৰিছোঁ। এণ্ড আমাৰ ভাল পোৱা এনেকৈ সদায় আগবাঢ়ি যাওক। এণ্ড লাষ্টলি পাহিবা, one request to you, please 5th October আগতে আমাৰ লাভ ষ্টৰীটো যাতে আপলোড কৰক। ৱেল য়েছ লাকি, তোমাৰ এই চিঠিখন যোৱা বছৰৰ হয়। এণ্ড যোৱা বছৰ 5th Octoberত তোমালোকৰ ফাৰ্ষ্ট এনিভাৰ্চাৰী আছিলে। এণ্ড আই এম ৰিয়েলি চৰি যে সেইটো সময়ত মই পাব্লিছ কৰিবলৈ নোৱাৰিলোঁ। অফক'ৰ্ছ সময়ত যিটো চিঠি আহে সেইখনেই পঢ়োঁ। চ' আই এম চিয়'ৰ দিছ উইল বি ইয়ৰ 2nd এনিভাৰ্চাৰী। চ' কংগ্ৰেচুলেশ্যনছ এণ্ড অল দ্য বেষ্ট। আৰু লগতে লাকিয়ে এটি নোট লিখিছে ফৰ ঋতুৰাজ, উইচ ইজ, ধুনু হেপী এনিভাৰ্চাৰী এণ্ড আই লাভ ইউ এ লট। আৰু সদায় এনেকৈ ধুনীয়াকৈ আমাৰ ভাল পোৱা গৈ থাকক যাতে। এণ্ড থেংক ইউ ধুন মোক বুজাৰ বাবে। এণ্ড প্লিজ এনেকুৱাই হৈ থাকিবা সদায় আৰু মোৰ লগতে থাকিবা, নহ'লে জানা নহয় কি হ'ব তোমাৰ। Right, thank you so much Lucky for this beautiful and wonderful love story of yours. It's really sweet, really nice, and I'm sure you both have very good compatibility. Aru enekoi tumalokor love story agwai goi thakok, and wish you all the love and success in your life. Thank you once again, and yes, 2nd anniversary babe a very very congratulations. Well, asile aji love story many more miles to go. Well, apuni apnar story share koribole pare, but of course apuni chithi likhi pothiabo lagibo. Thikona di Facebook ot ase, mor official page hoise Red FM RJ Pahi, Instagramত মই আছোঁ এজ RJ Pahi, আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে RJ Pahi Red FM. এণ্ড য়েছ, মই লাষ্ট ইয়েৰৰ চিঠিসমূহ পঢ়ি আছোঁ। এণ্ড দিছ লেটাৰ কেম ইন দ্য মান্থ অফ ছেপ্টেম্বৰ। চ' ছেপ্টেম্বৰ মাহৰ চিঠি পঢ়ি আছোঁ। য়েছ, উই আৰ ইন দ্য মান্থ অফ ছেপ্টেম্বৰ ৰাইট নাও, বাট লাষ্ট ইয়েৰ ছেপ্টেম্বৰ মাহৰ চিঠিসমূহ পঢ়ি আছোঁ। চ' প্লিজ ধৈৰ্য ৰাখক আৰু পঠিয়াই থাকক। যিমান জল্দি আপোনাৰ চিঠি আহি পাব সিমান জল্দিয়ে আপোনাৰ চিঠিখনো পঢ়া হ'ব। যদি আপুনি ৱেইট কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ ষ্টৰী পিছুৱাই গৈ থাকিব। ৱেল, এতিয়া বিদায় লৈছোঁ এটা নতুন লাভ ষ্টৰীৰ সৈতে, আকৌ লগ পাম। Until then, to fall in love, it's a great feeling. You get to learn a lot and you will get a lot of inspiration from your love. And always remember, I love you. 93.5 Red FM.